গাইস এটা ফুটি হৈ গলো আৰু এইফালে ৰাস্তাটো ফ্ৰীটো ৰাম ফাৰ বাইছে সাইকেল এটো ঢিলা হৈ গল কেতিয়া লৈ নমস্কাৰ আজি ব্লগটো ষ্টাৰ্ট কৰি আছো অলপ বেলেগ ধৰণে হেফালে গৈ আছে প্ৰীতিৰ মাক আৰু আইতাক মানে আমি গৈ আছো সাইকেল কিনিবলৈ টাইটেল থাম্বনেল চাই আপোনালোকে হয়তো গম পালে যে কাৰ কাৰণে সাইকেল কিনিবলৈ গৈ আছো পুৰা চাব পৰিব এফালে গোটেই সাইকেলৰ গুদাম ফাৰ্ষ্ট টাইম এনেকে সাইকেলৰ গুদামত সোমাই পাগল হৈ গৈছো ইমানে সাইকেল ইয়াত মানে ইমানে সাইকেল দেখি মানে কনফিউজ হৈ গৈছো কোনটো চুজ কৰো আৰু আমাৰ দেৰগাঁওটো যে ইমান ডাঙৰ গুদাম আছে সাইকেলৰ গমে পোৱা নাছিলো সাইকেল এতিয়া কোনখন পছন্দ হয় মানে কোনটো মিলে দাম দৰ মাৰি মিলি এফালে মাহত আছে কোনখন ভালকে দাম দৰ মিলে সেইবোৰ চাই মিলি আপোনালোকক ফাইনেল দেখাম আৰু পোৱালিক মই মাত্ৰ টিউশ্যন থৈ আহিছোঁ তাৰ ৰিয়েকশ্যন আপোনালোকক দেখাম কেনেকুৱা হয় সি গম নাপায় সাইকেল কিনিবলৈ আহিছোঁ আমি তাক ছাৰপ্ৰাইজ দিম তাৰ ৰিয়েকশ্যন চাব একদম চাইকেল ডাউন হৈ গ'ল আৰু সেই আগৰ বেটেৰীখনৰ চাইকেলখন গৈ আছে দেখাম বাৰু অলপ জিলিকি আছে চাগে সেইখন চাইকেল মানে গাইছ মই আহিছোঁ এতিয়া পোৱালিক নিবলৈ মানে পোৱালি ইয়াতে টিউশ্যন কৰি আছে মাকহঁত গ'ল বেটেৰীত চাইকেল দাম দৰ মিলি গ'ল ধুনীয়াকৈ আৰু এতিয়া তাক ছাৰপ্ৰাইজ দিয়া বাৰী ন ইয়াৰ পৰা লৈ যাম সি মানে বহুত দিনৰ পৰা একদম কন্দা কটা কৰি আছিলে যে চাইকেল লাগে আৰু লগৰবোৰক দেখি থাকে কিছুমানে বোলে তাক চাইকেলত নুঠাই নিনিয়ে চাইকেল নাই কাৰণে তো সেইকাৰণে সি পূৰা ঘৰত কন্দা কটা কৰি আছিলে তো ফাইনেলি আজি মাকৰ দৰমহা হ'ল আৰু দৰমহা হোৱা দিনা চাইকেল কিনি আনিলেগৈ ফাইনেলি এইফালে ভাইটিক উঠাই ল'লোঁ আৰু ইয়াৰ লগত মানে ৰাইড এটা প্লেন কৰি আছোঁ আমি কাইলৈ ৰাইড এটা যাব লাগিব তোমাক কথা এটা কওঁ হা তুমি মাক কৈ নিদিবা আকৌ ক'বলৈ মনা কৰিছে মানে মনে কাইলৈ চাইকেল আহিব সঁচাই কৈছোঁ ঐ তুমি যিয়ে কৈছোন খাব খাই দিম চব ইয়াৰ চকু এতিয়াও ৰঙা হৈ আছে এফালে দেখাই দিয়ে এবাৰ এফালে চোৱা এইটো চব এতিয়াও চকু ৰঙাই হৈ আছে ইয়াৰ চাইকেল লাগেই মানে তই ইয়াক কাইলৈ কিনিম কৈছে মই ইয়াক কৈ দিছোঁ মানে ন ক'বলৈ মনাই কৰিছিলে ছাৰপ্ৰাইজ দিম বুলি কৈছিলে কিন্তু ইয়াক মনে কৈ দিছোঁ কাইলৈ আৰু চাইকেল আহি যাব ইয়াক মই কি কৈছোঁ বুলি ভাবিছোঁ ইয়াক কৈছোঁ কাইলৈ কিনি দিব তোমাক একদম মন মাৰি দে চাইকেল সেইফালে লুকুৱাই থৈ দিছোঁ এইফালে লৈ এখন চাইকেল ভাইটিৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব চব তিনিখন চাইকেল ল'লে 11 বছৰ বয়সতে ই কি কৰে বুলি ভাবিছে চাইকেলবোৰ লয় এইবোৰ খোল খালি বেকৰ চকাটো আগত লগাব আগৰ চকাটো বেকত বহুত মানে কেনেকুৱা ফূৰ্তি নে কেনেকুৱা ৰ'বা নাযাবা এতিয়া কিবা এটা কোৱা কেনেকুৱা লাগে গাইস এটা ফুটি হৈ গলো আহি মেলি লগালগ যায় দেখিলি এতিয়া ক'ত ৰাইড এতিয়া ৰাইড ইয়াক দেখিছিলোঁ মই কৈ দিব বুলি বেয়া ফালিলোঁ চাইকেল পাই লগালগ মানে গ'লে ফুৰিবলৈ তেনেকুৱা ফিলিংছ এতিয়া আমাৰ নাহে মোৰো সৰুতে যেতিয়া চাইকেল লৈছিলোঁ যোনটো ফিলিংছ লগৰক দেখুওৱা চবকে দেখুওৱা যোনটো ফিলিংছ মানে কি ক'ম তাৰ ভোক লাগি আছিলে সি আহোঁতে কৈছে ভোক লাগি আছে পেট চেট বিষাই আছে এতিয়া লগালগ আহি চাইকেল পাই লগালগ গুচিয়ে গ'ল ভাবক কিমান ফূৰ্তি ছাৰপ্ৰাইজটো পোৱাৰ পাছততো পোৱালিক নেদেখাই হ'লোঁ ই ক'ত গ'ল জানো একদম চাইকেল লৈ আৰু আমি ওলাই আহিলোঁ এতিয়া মানে অলপ ফুৰিবলৈ আৰু কিবা এটা খাম আৰু আজি মানে পাৰ্টিও দিছে আমাক হয় নাই সিহঁতৰ মাকে আমাক পইচা দি পঠাইছে খাবি বুলি কয় এতিয়া আমি আহি গৈছোঁ আৰু পেট পূজা কৰিবলৈ পাৰ্টি চাইকেলৰ পাৰ্টি আহি পাই গ'লোহি আমি খাবলৈ আৰু এইফালে ম'ম' মই লৈছোঁ আৰু গাইস 1 মান অৰ্ডাৰ দিছোঁ খাই বৈ ওলালোঁ এতিয়া আমি কোৱালগুৰিৰ পৰা আজি কি খোৱা হ'ল কৈ দিয়া অলপ ফ্ৰাইড ৰাইচ লেগ পিচ চিকেন পকৰা ম'ম' মানে ইমানে খালোঁ আজি আৰু খালোঁ হেতেন হয় নাই বাৰু আমি আজি খাম বুলিকে আহিছিলোঁ কিন্তু গাইস ফ্ৰাইড ৰাইচটো ইমান এগাল দিছে আধা সোপা এৰি থৈ আহিছোঁ মই অকলে ভাবিছিলোঁ মই চিকেন পকৰা ফ্ৰাইড ৰাইচ খাম এই ম'ম' লেগ পিচ খাব কিন্তু আমি অকলে নোৱাৰিলোৱে ন দুটাই শ্বেয়াৰ কৰি খালোঁ হাফ প্লেট দিছে হাফ প্লেটতে ইমানেই দি দিছে ফুলকৈ মানে দুইটাই খাবই নোৱাৰিলোঁ তাতে গৰম ন গোটেই গৰম হৈ আছে সেইটো কাৰণে বেছি দেৰি লাগিলে আৰু লেগ পিচ খালে ঘৰত খাব লাগে হয়নে নহয় ক'বচোন দেই লেগ পিচ খালে সঁচাকৈ ঘৰতে খাব লাগে তাত মানে আৰামত ফ্ৰীকৈ খাব নোৱাৰি মানে মানুহ থাকে নাই ভালকৈ মানে একদম কামুৰি এটা বাইট মোক এনেকৈ খাব দিছিলে দেই এনেকৈ মোক খুৱাইছে নহয় ইমানে জোকে টানিছে নাহি নহয় এখাই ন মোক গোটেই
আহি পাই গ'লোহি ঘৰলৈ চাইকেলখন অথনি ভালকৈ দেখুওৱা হোৱা নাই ন ই মানে পটককৈ আহিলে গুচিয়ে গ'ল ভোক লাগিছে বুলি কৈছে অথনি আহি চাইকেল দেখি লগালগ গাইব তো চাইকেলখন এইখন কেনেকুৱা লাগিছে আপোনালোকে ক'ব চালিয়া চাইকেল মজা চালিয়া ক'ত বোলে তো গাইছ মই গৈছিলোঁ এতিয়া দাদুলা দোকানত আৰু এইফালে ৰাস্তাটো ফ্ৰীটো ৰাম ফাৰ পাইছোঁ চাইকেলৰ এইটো ঢিলা হৈ গ'ল কেতিয়া কি ঢিলা হৈছে এইখনৰ সৈতে দুখন চাইকেল হেৰি কৰিলে গাই চাৰি মোৰখনৰ সৈতে চাৰিখন মোৰো আছিল নহয় এখন মই চাৰিখন চাইকেল ধ্বংস কৰিলোঁ এই লেডিবাৰ্ড এখন স্কুলৰ কাৰণে কিনি দিছিলে ই চকা খুলি আগ চকাটো খুলি বেক চকাত লগাইছে বেক চকা খুলি আগ চকা চব খতম কৰি দিলে এতিয়া মোক চুলি কাটিব মানে মোৰ চুলিটো দীঘল হৈ গৈছে যে পইচা নাই এই কাটি দিব চুলি এতিয়া মোক চব হয় নাই 50 টকাহে লয় কিহৰ পইচা নাই সেইটোকে পইচা নাই মানে চব কেঁচি যিখন গাইছ কাগজো কাট নেখায় চুলি কাটা বেটা তুমি পুলিচ হবা জিটি কাটি নিদিবি মোক কাটি খোৱা নাই এতিয়ালৈকে জিটি কাটি নিদিবি কেঁচিয়ে কাটিয়ে খোৱা নাই মোৰতো নফলে ন দিনটো মোৰ তেলো নলগাও নফনিয়াও মানে ফনিয়াই দিলে কি হৈ যায় পাতল হৈ যায় এনেকৈ নুঠে চুলিটো মানে সেইকাৰণে কেতিয়াবা জত লাগি যাব